এধানি মৰম মোৰ আজিও মনত আছে জানা, তোমাৰ সৈতে চিনাকি হোৱা প্ৰথম দিনটো। সেই দিনটোৱে যেন মোৰ জীৱনলৈ হেঁপাহবোৰ কঢ়িয়াই আনিছে। লাজত যেন টোকা ৰঙা পৰিছে, মোৰ বুকুখন সঘনে কঁপি উঠিছে। তোমাক এপলক হেঁপাহ পলুৱাই চোৱাৰ অপেক্ষাত মোৰ দুচকু নিথৰ হৈ ৰৈছে। তুমি যিমানেই মোৰ কাষ চাপি আহিছিলা, মোৰ হাত ভৰিবোৰ অকস্মানত কঁপি উঠিছে। লাজেই আছিল নে ভয়ে আছিল সেয়া আজিও নুবুজিলোঁ মই। শেষত তোমাৰ দুচকুত চকু থৈ শব্দহীন ভাষাৰে যেন কৈ পেলাইছে, মই তোমাক নিজতকৈও অধিক ভাল পাই পেলাইছোঁ। মোৰ আধৰুৱা মৰমবোৰে এতিয়া তোমাতেই পূৰ্ণতা বিচাৰে। বহুতো ৰঙীন সপোন ৰচিছিলোঁ জানা, কেৱল তোমাক লৈ। কিন্তু মোৰ দুৰ্ভাগ্যই আছিল হয়তো সেয়া। ঠিক মই বুজাৰ দৰে হয়তো তুমি মোৰ মৌনতাৰ পূৰ্ণ শব্দবোৰ বুজিয়েই নাপালা। নিৰন্তৰ তোমাৰ বাবে সজীৱ হৈ থকা মৰমবোৰ তুমি সহজভাৱে ল'ব নোৱাৰিলা। হয়তো তুমি বুজি পোৱাৰ প্ৰয়াসেই নকৰিলা। খং, অভিমান, বিশ্বাস আদিৰ পৰিপূৰ্ণ আমাৰ 3 বছৰীয়া মৰমৰ এনাজৰীডাল ছিঙি মোহাৰি পেলাওঁতে অলপ কষ্ট নহ'লনে তোমাৰ? আজি ঠিক 7 মাহ মানেই হ'ল আমাৰ মৰমবোৰ লুপ্ত হৈ পৰা। তথাপিও যেন মই তুমি হৈয়ে সজীৱ হৈ আছোঁ আজিও। হৃদয়ৰ প্ৰতিটো চকুত তুমি হৈয়ে কঁপি উঠে বাৰে বাৰে। উশাহবোৰে আজিও যেন মোক তুমি বুলিয়েই জীয়াই ৰাখিছে। কিন্তু মই জানো আজি তুমি বহুতো আগুৱাই গ'লা। আচলতে কি জানা, মোৰ দুখ ইমানতেই আছিল যে মই মাথো সঁচা হৃদয়ৰ এধানি মৰমৰ বলি আছিলোঁ। আৰু কি জানা, তোমাক মই পাগলৰ দৰে ভাল পাই পেলাইছিলোঁ। আৰু সেয়ে হয়তো তুমি মোক বলিয়া বুলি অকলশৰে এৰি থৈ গুচি গৈছিলা, তোমাৰ বিলাসী সপোনৰ মাদকতা বিচাৰি। ধন্যবাদ।